Hello friends, welcome back to my channel. আজি আমি এইটো ভিডিঅ'ত Microsoft Excelত চাৰ্ট কেনেকৈ ইনসাৰ্ট কৰে মানে সিম্পল চাৰ্ট আৰু স্পাৰ্কলাইন্স চাৰ্ট দুটা চাৰ্টৰ বিষয়ে আমি আলোচনা কৰিম। বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। মই আগৰ পৰা এখন মাৰ্কশিট বনাই থৈছো। ধৰি লওক এখনৰ মই এটা চাৰ্ট ওলাব লাগে, সিম্পল চাৰ্ট। তো একদমই ইজি। আপুনি গোটেই মাৰ্কশিটখন সিলেক্ট কৰিব, ইনসাৰ্ট মেনুত যাব। ইয়াত আপোনালোকৰ চাৰ্ট আছে, কি চাৰ্ট লাগে আপোনাৰ, কলম চাৰ্ট লাগে না লাইন চাৰ্ট না পাই চাৰ্ট, এনেকৈ বহুত ডিজাইনৰ চাৰ্ট আছে। যি চাৰ্ট লাগে তাত আপুনি জাস্ট ক্লিক কৰি দিব। এনেকৈ মই কলম চাৰ্ট লাগে, তো কলম চাৰ্টৰ ভিতৰতো বহুত ডিজাইন আছে। যোনখন ডিজাইন আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব সেইখন ডিজাইনে ল'ব। এনেকৈ মই প্ৰথমটোৱে লৈছো এখন। এই মাৰ্কশিটখনৰ গ্ৰাফটো ইয়াত ওলাই আহি গৈছে। তাৰপিছত আপোনালোকে নিজৰ হিচাপত আপুনি ইয়াৰ সাইজ সৰু ডাঙৰ এইবোৰ কৰি ল'ব পাৰে। তো ইয়াত কি হ'ল বেসিক্যালি যে 10টা মোৰ ষ্টুডেন্ট আছে, 10জন ষ্টুডেন্টৰ গোটেইখিনি তাৰ পার্সেন্টেজ কিমান আছে আমি চাৰ্টখন চাই গম পাই গৈছো যে সবতকৈ ওপৰত আছে আপোনাৰ এই আগষ্ট, মানে আগষ্ট যাৰ নাম আছিলে, তো তাৰ পার্সেন্টেজটো সবতকৈ বেছি আছে। এনেকৈ আমি চাৰ্টখন চাই গম পাই গৈছো। এইটো হৈ গৈছে সিম্পল চাৰ্ট। এতিয়া আমি শিকিম স্পাৰ্কলাইন্স চাৰ্ট। স্পাৰ্কলাইন্স চাৰ্ট কাক কোৱা হয় সব এতিয়া মই আৰু এটা শীটত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 3 মাহৰ এটা সেল লিখি থৈছো। এতিয়া মোৰ এই গোটেইখিনি চাৰ্ট যদি লাগে তেন্তে মই এতিয়া কৈছো কেনেকৈ হ'ব। সিলেক্ট কৰিব, ইনসাৰ্টত যাব, কলম বা পাই যিকোনো ল'ব, সবটো নিজে নিজে আহি গৈছে। এইটো হৈছে গোটেইখিনি। কিন্তু মোৰ প্ৰত্যেকটো সিৰিয়াল নম্বৰৰ ইন্ডিভিজুৱেল কৈ বেলেগ বেলেগ কলমত চাৰ্টখন লাগে। হেতু হৈছে স্পাৰ্কলাইন্স চাৰ্ট। হেতু কৰিবৰ কাৰণে ইউজ কৰিব স্পাৰ্কলাইন্স চাৰ্ট। তো আপুনি প্ৰথম 101 মোৰ 3 মাহৰ সেলৰ চাৰ্টটো লাগে, তো ইয়াত ক্লিক কৰিব, ইনসার্ট মেনুতে যাব। ইয়াত লিখা আছে সব স্পাৰ্কলাইন্স। স্পাৰ্কলাইন্স তো ইয়াত আপোনাৰ তিন ধৰণৰ অপচন আছে, কলম, লাইন এন্ড উইন লস। তো মই কলমে লৈছো কাৰণ কলমখন ললে বুজিবলৈ সুবিধা হয়। তো কলম লৈছো। ডাটা ৰেঞ্জ সিলেক্ট কৰিবলৈ কৈছে। তো আমি কোনখিনি মাহৰ আমি চাৰ্টখন ওলাব বিচাৰিছো হেতু হৈছে আমাৰ ৰেঞ্জ। তো আমি এই 3 মাহৰ চাৰ্টখন ওলাব বিচাৰিছো, ৰেঞ্জখন সিলেক্ট কৰি দিব। তাৰপিছত আছে লোকেশন ৰেঞ্জ। লোকেশন মানে আপুনি কোড চাৰ্টখন ওলাব। তো মই এখন সিলেক্ট কৰি থৈছো। তো ইয়াত লোকেশনটো অলৰেডি সিলেক্ট হৈ গল। ওকে কৰি দিয়ক। এটো সব 3 মাহৰ চাৰ্ট আমাৰ ওলাই গৈছে। 3 মাহৰ চাৰ্টখন সব প্ৰথমে 5670। তো ইয়াৰ গ্ৰাফ সবতকৈ ওপৰত আছে। ফেব্ৰুৱাৰী মাহৰ 3000। তো ইয়াৰ মিডলত আছে। মাৰ্চত 500। তো একদম কম আছে। সিম্পল। কেনে কৰিছো মই আৰু এবাৰ দেখাইছো। জাস্ট ইয়াত ক্লিক কৰিব, ইনসাৰ্টত যাব, স্পাৰ্কলাইন্স চাৰ্টত যাব। ইয়াত আমি লাইনও ল'ব পাৰে, কলমো ল'ব পাৰে। যেনেকৈ মই কলম লৈছো, ডাটা ৰেঞ্জ। এতিয়া মই 102 চাৰ্টখন ওলাব লাগে। তো আপুনি ড্ৰেগ কৰি দিব আৰু লোকেশন ৰেঞ্জটো সিলেক্ট হৈয়ে আছে। ওকে, এটো সব এনেকৈ আমি কি কৰিব পাৰো, প্ৰত্যেকটো কলমত ইন্ডিভিজুৱেল কৈ চাৰ্ট ওলাব পাৰো। বাকিখিনি কাৰণে বাৰে প্ৰতি কৰিব দৰকাৰ নাই, ড্ৰেগ কৰি দিয়ক, নিজে নিজে ওলাই আহি যাব। তো এটা বহুত ইন্টাৰেষ্টিং হয় স্পাৰ্কলাইন্স চাৰ্ট। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। আৰু যেটো আমাৰ সিম্পল চাৰ্ট হয় সেইখনটো নৰ্মালি আই থিংক আপোনালোকে জানেই চাগে নৰ্মাল চাৰ্ট কেনেকৈ ওলোৱা হয়। এইখিনি আছিলে আজিৰ ভিডিঅ'। যদি ভাল লাগিছে, যদি কিবা নতুন শিকিছে, স্পাৰ্কলাইনৰ বিষয়ে নতুন শিকিছে, তো ভিডিঅ'খন লাইক কৰিব আৰু মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিব। আৰু এটা কথা, ইয়াত যদি আপুনি চাৰ্টৰ কালাৰ বগেৰা চেঞ্জ কৰিব বিচাৰিছে, চেঞ্জ কৰিব পাৰে। ইয়াত আপুনি নিজৰ মতে কালাৰ দিব পাৰে। প্ৰত্যেকটো চাৰ্টত আপুনি নিজৰ মতে কালাৰ এনেকৈ সেট কৰি ল'ব পাৰে। তো যদি আগৰ নিচিনা লাগে তো আগৰ নিচিনাই কৰি দিব পাৰে। তো এনেকৈ আমি চাৰ্ট ইন মাইক্ৰসফট এক্সেলত ইনসাৰ্ট কৰিব পাৰো। থ্যাংক ইউ।